দেখছাই পেটটো গোটেই কৰকৰে আছে আজি। কেইবেলা ধোকা মায়েৰে ভাত তাত নেদে নেকি ঘৰত তো? ভাত চাহাপে নাপাওঁ আৰু ভাত মায়ে দেউতাই কৈছি মোক বোলে সাৰ কৰি এৰি দিছি আৰু এই অৱস্থা হৈছে তোৰ। কি কবি মোৰ জীৱন কচু পাতৰ পানীৰ দৰে হৈ গৈছে। এই ৰকি এটা কামে কৰোঁ যো, পইচা আছে নে তোৰ লগত? আছে যদি হোটেলতে যাওঁ খাই আহোঁ কিবা এটা। সদায় সদায় ইয়াত টিকেলা লাগতে কিমান চাহ খাবি? ভাতে খাজো আজি। পইচাত থকাটো আছে ৰ, কিন্তু য'তে মোক দালি আৰু চেনি লৈ যাব দিছে ঘৰত, সেই পইচা দি যদি ভাত খাই দিওঁ গোটাই মোৰ পিঠি চিল্লা চিল্লি কৰি দিব। এই বাদ দিয়াহে, পিছত দেখা যাব। যাওঁ ভাত খাব যাওঁ। চাই এটা কথা কিন্তু মই হ'লে খুৱাব নোৱাৰোঁ তোক। নালগে যে মোৰ পইচা আছে। ভাই কি ফেচিলিটিয়ে, মানুহ আহি বহাই নাই, চাহ দি পেলাই ৰেডিয়ে। তাকেতো ৰকি বেলেগ ফেচিলিটি দিয়ে, একেই বেলেগ দাম ইয়াত। টিকেলাৰ দোকান বাদ দি। ঐ তোমালোক দুটাই আমাৰ চিটত বহি কি কৰি আছ? চাই কৰপৰা টকিলে এইটো আৰু? এই বান্দাৰ ক'ত তোৰ চিটে হা? ক'ত লেখা আছে তোৰ নাম হা? অ' দাদাহঁত, আপোনালোকে যে সগুনৰ দৰে চাহকাপৰ আগত বহি আছে, সেই কাপ ময়ে অৰ্ডাৰ দিয়া। হা মেক্সাই কাক সগুন বুলি ক'ব আহিছে তই? তাৰ অতি বুলি গাখীৰ ওলাব। এই চলি কথা ভালকে কবি, মাৰ্ডাৰ কৰি দিম লগতে। আমাক চিনি পোৱা নাই, জনী ৰকি আমি। থৌৱে তন্থৰ কথা ক'ত জনী ৰখি তহঁতে হা? হা তইহে আছা আৰু কাৰ লগত ঘূৰি আছা তহঁতে হা? বাইপেক ক'ব লাগিব নে নালাগে? যদি ক'ব নালাগে এই চাহৰ পইচাও দিবি আৰু ইয়াৰ পাই যা। আৰে তোৰ লগত আছাচ মিষ্টি কলৈ যা, নহ'লে মাৰ্ডাৰ কৰিম এঘাটে মই। চাই ল'ম তহঁতক মই। এই বালা টকৰা কি চাহ এতিয়াই চাই লওঁ আৰু কি পিছত চাবি? কৰ পৰা আজি আহি আলা? বাদ দিয়ে ফ্ৰীতে চাহকাপ পালোঁ দে, লগতে নাস্তাও পালোঁ। তই আৰু ফকতীয়াতে খাওঁকে থকা নাপালা টকা। ইয়াতে দেখোন কাৰো দেখা দেখি নাইয়ে, কাক অৰ্ডাৰ দিবি এতিয়া ভাত? ভোক লাগছি হয় মস্ত। এই দাদা এইফালে আহকচোন, এইফালে আহক। অঁ দাদা কওক, মই আপোনাৰ কি হেল্প কৰিব পাৰিম? ঐ ধুনীয়াকে 2 থালি চিকেন ভাত লৈ আহ, একদম ভালদৰে বনাই আনিবি। অ'কে দাদা, অলপ টাইম ৰখক আপুনি, মই আনি আছোঁ। চিকেন ভাত খাব পইচা আছে না তোৰ? তোৰ আছে নহয়, হেৰি হ'ব দে। নেক্সাই মই আগতে কৈছোঁ আজি খুৱাব নোৱাৰোঁ বুলি। দালি চেনি নিয়া পইচা দি মই ভাত খাব আহিছোঁ একে, আৰু তই কৈছা মই খুৱাব লাগিব পালত টকা। টকা একদিন খোৱালে মৰি নাযা দে, দালি চেনি কালি নিব পাৰিবি দে। দাদা আপোনালোকৰ লওক চিকেন থালি এই দুটা লওক। ঐ ভাত দিলি ঠিকে আছে কচোন, চব দিলে কিন্তু জ্বালা কতে হা? অ' দাদা জ্বালা দিবা নোৱাৰি, জ্বালাৰ কেজি 500 টকা, লাগে মাংসক বাতি আৰু দিম আপোনাক, তথাপিতো জ্বালা দিবা নোৱাৰোঁ। হা নেক্সাই কি কথা কহে, লাগে তই জ্বালা নিদি পেলাই মাংসই দিবি, কি কহে? অ' দাদা জ্বালা নেদাওঁ, মাংস দিম লাগে। ৰচোন ৰ, ইয়াতে দেখোন সুধা গাজৰকে ভিজি আছে, বিলাহী ক'ত? এনকে চালাদ বনাই কিন বাই। অ' দাদা আপোনালোকে বাজাৰ চাজাৰ কৰে নে নকৰে হে? বিলাহীৰ কেজি কিমান দাম জানে না? বিলাহীৰ কেজিৰ দাম হ'লে আপোনালোকে পাগলা হ'ব, সেইকাৰণে বিলাহী দিয়াই বন্ধ কৰিছোঁ আজিকালি। কি ভাত খাবা আহিলোৱে, জ্বালা নাই বিলাহী নাই, হৈছে দে আজি। দিয়ক আপোনালোকে খাওক। অ' জনী কি কথা জ্বালাৰ দাম 500 টকা কেজি আৰু বিলাহীৰ দামো বহুত বাঢ়িছে বোলে। এটা ভাল আইডিয়া মনত পৰিছে। কি আইডিয়া মনত পৰিছে টকা তোৰ আৰু? ঐ জনী আমি দুটা এটা কাম কৰোঁ দে, এটা বিজনেছ কৰোঁ দে জ্বালা আৰু বিলাহীৰ। জ্বালা বিলাহী বিক্ৰী পেলাই যদি আমি কৌটিপতি হৈ যাব পাৰোঁ, শুনি পাতে এটা গুৱাহাটীত যায় ফ্লেট এটা ল'ম আৰু প্লেন এখন ল'ম, লৈ পেলাই আমিতো যে ৰাজা আৰু আমাক কোনে মাতে? বিলাহী আৰু জ্বালা বেছি সি প্লেট লয় কৌটিপতি হয়, হৈছে দে তোৰ কথা। জনী এনেকুৱা কথা নহয়, আমি এটা কাম কৰিব লাগিব, কালিৰ পৰাই বিজনেছ ষ্টাৰ্ট, কালিৰ পৰা জ্বালা আৰু বিলাহীৰ দোকান দিম আমি দিওঁ। দে হ'ব দে দিম দে, এতিয়া ভাতটো খা আৰু যো। চাই কি দিন আহি পৰিলাকে, জ্বালাৰ দাম বিলাহীৰ দাম ইমান বাঢ়ি গৈছে না, কি হ'ব এই দুনিয়াখান? দাদা আপোনালোকৰ বিল লওক, 500 টকা হৈছে আপোনাৰ দুটাৰ মাজত। হা 500 টকা? এই ভাতৰ লগত কি এখনত দোকান চাই নেকি তহঁতে? 500 টকা লাগে তহঁতক দুখন থালিৰ দাম? অঁ দাদা 500 টকাই হৈছে, দাম বাঢ়ি গৈছে। মাংসৰ এনকে জ্বালা দিছিলে নে নাই, জ্বালা পাইছে নে বনাই আপোনালোকে? সেইকাৰণে চাই জ্বালাৰ নামত তহঁতে চব বস্তুৰ দাম বাঢ়ি দিছা, তহঁতক বান্ধি কুটবা লগা হৈছে।
অ' দাদা পইচা দিয়ক আৰু যাওঁ, হাল্লাও থাকিব নালাগে আপোনালোকে। হ'ব যা দিন যা তোৰ পইচা খাই পলাই নাযাওঁ মেকচাই। ঐ জনী ইমান কথা শুনিব নোৱাৰিয়ে, কালি আমি নিজে জ্বালা আৰু বিলাহীৰ দোকান দিমে কেলা। এতিয়া আমাৰ দোকানত আহিলে এনথে কিনিব লাগিব, চাম নহয় তেতিয়া এনথক। মেকচাই দোকানখন দিলোঁ, এটা কাষ্টমাৰো দেখা দেখি নাইয়ে। কাষ্টমাৰটো দূৰৰে কথা, এটা টিপৰাও নাই ৰাস্তাত আজি। গম পাইছো যা এবাৰো ফ্লপ খালো বেপাৰ তাৰ। তোৰ কথা শুনাই ভুল মেকচাই। ঠকৰা মনে থাক, এদিন কৌটিপতি যাবি মোৰ কথা শুনি থাকিলি তই। হ'ব দে আগতে লাখপতি হ, তাৰপিছত কৌটিপতি হবি। আহক ৰাইজ ফ্ৰেছ জ্বালা বিলাহী লৈ যাওক, মাত্ৰ 400 টকা কেজি। আহক ৰাইজ আহক, 1 কেজি কিনলি এটা বিলাহী ফ্ৰী, 1 কেজি কিনলি জলকীয়া 2টা জলকীয়া ফ্ৰী। আহক ৰাইজ আহক, ফ্ৰী। হাও কি ফ্ৰীয়ে, কিবা ফ্ৰী দি আছে যাওঁ ৰ একবাৰ। অ' চলিয়াত কি ফ্ৰী দি আছে তহঁতে? অ' খুৰা কি লাগিব কওক, জ্বালা লাগিব না বিলাহী লাগিব? কেজি মাত্ৰ 400 টকা। হা 400 টকা? কি ফ্ৰী দি আছে তহঁতে? অ' খুৰা 1 কেজি জ্বালা ল'লে 2টা জ্বালা ফ্ৰী। আৰু 1 কেজি বিলাহী ল'লি 2টা বিলাহী ফ্ৰী। মাৰিলি তহঁতে, তাকে ফ্ৰী দি আছা নেকি তহঁতে? অ' খুৰা কিমান লাগিব তাকে কওক, জ্বালা বাদ দিয়ক। দি 20 টকাৰে দি। মেকচাই 20 টকা ল'বি জ্বালা, তাকে হাল্লা কৰি আছা ইমান। খাবি ৰ বাপা জ্বালা, যিহে জ্বালাৰ দাম। 20 টকা নলে 100 টকা ল'বা আহিছা। ৰখি দিয়ে 20 টকা জ্বালা দিয়ে তখন কাল খেদো এক পায়। ল বুঢ়া 20 টকাৰ জ্বালা। হা কি দিছা? এতে ধুম 3টা জ্বালাও নাই। তে আৰু কি দিব লাগে? 3টা জ্বালা পাইছা যি 20 টকাত, বেলেগে যে শেষ নিব তহঁতক। খালি মাথাত কোবে খালি তহঁতে। অ' খুৰা আমি খোৱা নাই, চৰকাৰক কওক, চৰকাৰে মাথাত কোবাইছে। হাই দুনিয়া, যাত্ৰাটো নষ্ট কৰি থাকিল এই বুঢ়াই। আহক ফ্ৰী জ্বালা ফ্ৰী। হাও জনী আৰু ৰকি দেখোনে, এনথে আৰু কি কৰি আছে ইয়াতে? অ' তই দুটাই কি কৰি আছে ইয়াতে? অ' গাঁওবুঢ়া আছে দেখোন। নতুনকে বিজনেছ এটা ষ্টাৰ্ট কৰিছো ৰ'ব, জ্বালা আৰু বিলাহীৰ, তাকে বিকি আছো ৰ'ব বহি। বিজনেছ বেয়া দক। ভালে কৰিছা দে, এলা থৌদা ঘূৰি থাকাতকে এলাই কৰা ভাল। গাঁওবুঢ়া আছে, তাৰমানে কি আপুনি আমাক ঠৌদা কৰি দিলাক নেকি হে? থৌদাই আছলি তহঁতে, এতিয়া কাম কৰিছা আমাৰ ভাল লাগছি। দে হ'ব দে, 2টা জ্বালাকে দি পেলাই ভাতৰ লগত খাবৰ কাৰণে মোক। আৰু বেয়া নাপাওঁ যদি বিলাহী এটাও দিবি, ঘৰত 2টা গাজৰ পৰি আছে, বিলাহীটোৰ লগত চাটনি কৰি খাম দে। অ' গাঁওবুঢ়া আছে কি কয় হে, ইমান দাম কিনি আনছো আৰু আপোনাক এনাই দিব লাগে। দিয়ে ঘৰত চলি বাপা, তহঁতৰ মই দেউতাৰ বয়সৰে দি 2 দিন পিছত মৰি যাম, তাকে আশা ৰৈ যাব যে জনী আৰু ৰকি 2টা জ্বালা আৰু এটা বিলাহী নিদিলাক মোক। জনী দি নলে আৰু বুঢ়াই মৰি পেলাই আমাক খাপ্য গতাই, ওপৰবাই জমদুধে মাতি থাকিব। লক দে বাপা, ভালকে বেপাৰখন কৰ, ভাল কাম কৰিছা দে, গাঁৱৰ নাম উজ্জ্বল কৰবি তহঁতে। চাই জাল মাৰি জ্বালা আৰু বিলাহী নিলাক বুঢ়াই। কুফা লাগছি আমাৰ বেপাৰখনত। বেপাৰখন ষ্টাৰ্ট কৰিলো না কৰা নাই? 20 টকা জ্বালা লাগে, কাৰোবাক আৰু ফকতীয়াতে লাগে, 50 দেৰি খাবা নিয়ে। হৈছে দে আৰু। মেকচাই পুৱাৰ পৰা যদি এটা ভাল কাষ্টমাৰ পালো হয়। খাওঁ ইয়াতে দেখোন দোকান এখন দিছে নতুনকে, কি আছে চাওঁৱে ৰ। ঐ ভাইটিহঁত কিহৰ দোকান দিছা? খুৰা এই দিপ্ৰা খান কুকুৰী কানা হলাক নেকি আপুনি? দেখা নাই কি লৈ বহি আছো আগত? দেখছো জ্বালা আৰু বিলাহী দেখছো ৰবা। তো দেখছিয়ে যদি কিয় সুধি আছে? মুখৰ খুজুতি মাৰিব জাগা বনাই খুৰা আপুনি। কি কথা কোৱা হে? দিয়া 1 কেজি বিলাহী 1 কেজি জ্বালা দিয়া মোক। মেকচাই 1 কেজি খুৰা বহক আপুনি ইয়াতে বহকচোন, দি আছো তক বহক। দিয়া হ'ব দিয়া, বহিব ক'ব নালাগে এতিয়া। জনী বকৰা পাই গেলো, 1 কেজি ল'ব। লাভ দে যিহেতু ইয়াৰ। এইটো লকচান আপোনাৰ জলকীয়া আৰু বিলাহী। কেন্টাৰ মাল এতিয়া লিখি থোৱা লাগে, এতিয়া ছাৰ বস্তু কিনিলি ভাল, বস্তু নিকিনিলি বেল। কেইটকা হ'ল ছাৰ? আপোনাৰ 400 টকা জ্বলাত, 400 টকা বিলাহীত, মানে 800 টকা দিয়ক। 800 টকা? কিহৰ 800 টকা
কি তে 400 টকাই হ'ল ইমান দাম বাঢ়া নাই নহয়, বস্তুৰ দাম ইমান বাঢ়িলাক না। আপুনি কোনখন দুনিয়াত আছে গম নাপে। হোটেলত গেলে মাংসৰ পাতি দিয়ে আজিকালি, তথাপিতো জ্বালা গৈছিলি জ্বালা নেদে। মোৰ লগত 50 টকাই আছে, মই ভাবছি 20 টকা 20 টকা কেজি হ'ব, 40 টকা দিম। নালাগে দে, 10 টকা মিলাই দি। খুৰা, যিটো ৰাস্তা দি আহিছি সেইটো ৰাস্তাদি চিধাই গুচি যাক, 10 টকাৰ বস্তু আমাৰ ইয়াতে নাই। কি অভদ্ৰ চলি তহঁতে। খুৰা খং উঠি আনিব, যাবা দিছো যাক। বাপৰে বাপ, 400 টকা লাগে দিছে কেজি, কি বস্তুৰ দাম হৈছে নাখাওঁ দে। খুৰা 10 টকা শুকনা জ্বালা নিব আৰু ভাজি ভাজি খাব ঘৰত। তাকে কৰিম ৰ বাবাহাত। খত এইটা দেখোন টিপ তৈয়ারে কি বিজনেস হিসি দেখুন দিও এই অবস্থা আছে এটার অলপ জকাবা টিপ তৈয়ার কি অবস্থা আছে দেখুন দিও রে জ্বালা আর বিলাহি বেশি লাগা আছি শেষ করলি কত মাথায় আনাই নষ্ট আছে আরো গরম করবা নাকি কেসটো কি জ্বালা বেশি আছে যিহেতু কিবা খানা চানা আলছি নাকি জ্বালার দামত বালত দকরাত এর পাই গেছে না না চেন্দেলের রোগ খাবি ভালক ভালে কৈছে আর পাই যা, নহলে বেছি টাইম নাই আর। মেক্সাই তহঁতৰ লগত কোনে লাগে কত সিহঁতৰ লগত লাগি নাই এনে কথা শিয়াল হয় শিয়াল মেক্সাই কি কলি তই শিয়াল মেক্সাই আজি তহঁতক কত ভাগো ভাগো বেপাৰ চেপাৰ নকৰো যা মেক্সাই, মাথা গেলা চব নষ্ট কৰি দিছে চবে আহি। জনী ঘৰত যো, জ্বালা তই নি বিলাহী মই নিম, এসপ্তাহ ধৰি খাম যো। মেক্সাই মোক জ্বালা নালগে জ্বালা তই নি বিলাহী এটা মোক দি মেক্সাই বিলাহী মই নিমে, জ্বালা তই নি, লাগে যদি দি নালাগে যদি নালাত ফেল থৈ যা, মোক জ্বালা নালগে। আমাৰ ঘৰত জ্বালা খাব নাই, তই লৈ যা। মেক্সাই তও খাব নালগে মই নাখাওঁ নালাত খাই থৈ গুচি যাম জ্বালা বিজনেছ কৰাই ভুল। আৰু শুনক আপোনালোককো কৈছো অলপমান বস্তুবিলাক দাম কমাব, নহ'লে আমি চলিব নোৱাৰা হৈছো আৰু জ্বালা এটা কিনি খাব নোৱাৰা হৈছো। শুকনা জ্বালা ভাজি ভাজি খাই আছো। মাংসত বিলাহী দিব পৰা নাই, সুধা মাংস ভাজি ভাজি খাই আছো তেলত। দোস্ত আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। দিবি দে আপা আপি মামা মামী খুৰা খুৰীসকল।